হাই গুড ইভিনিং। আৰু আমি এতিয়া যাব ওলাইছোঁ মৰাণ। এইটো দেৱৰ আৰু ভাইটিটো আহিছিলে বেটিৰ বাৰ্থডেৰ কাৰণে। তাহাঁতক এতিয়া থ'ব যাব ওলাইছোঁ আৰু একদম গাড়ীৰ ভিতৰত আন্ধাৰ পিছফালে বহি আছে, কেমেৰাটো লোৱা নাই। আৰু বাহিৰত একদম বতৰো ডাৱৰীয়া হৈ আছে, সেইকাৰণে ভিতৰত আন্ধাৰ হৈ গৈছে। গুড মৰ্ণিং। আজি হয় নেক্সট ডে। কালি ৰাতি 7টামান বাজিলে আহি পাওঁতে, আৰু ভিডিঅ' কৰা নহ'ল। আৰু ইফালে আমাৰ বেটিক চব কুকুৰ পোৱালি দেখি মানে একদম ৰাতিপুৱা পূৰা কুকুৰ পোৱালিটোৰ লগতেই লাগি আছে, এৰিয়ে নিদিয়ে। থৈ দিয়া হয় আকৌ লৈ আহে, এতিয়া ইফালে শুৱাই আছে। মই কৈছোঁ কি কৰিছা, নাই মই ঘুমো কৰাইছোঁ বুলি কৈ আছে। আৰু এইফালে চাওক ধান ইমান ধুনীয়াকৈ হৈছে নহয়। হাজবেণ্ড পথাৰ ফালে গৈছিলে, অলপ ভিডিঅ' কৰি আনিছিলে, এইটোকে মই আপলোড দিছোঁ। এইফালে ইমান ধুনীয়া লাগিছে নহয়, গোটেই চাৰিওফালে সেউজীয়া হৈ আছে। ধান পকিব হোৱা নাই বাৰু, আৰু 15-20 দিনমান লাগিব নেকি। অকণমান ভিডিঅ' কৰি আনিছে, মই তাকে আপলোড দি দেখি ইমান ভাল লাগিছে, আপলোড দি দিছোঁ। এইফালে পানী আছে, পথাৰত পানী শুকুৱাই নাই। ওটা বড়া নাকি? ওটা বড়া লাগে। জুহা 100 মান হয়। ওখ মানুষের কোমর দরদ উঠে যায়। এইবার সে এদিকে এটা ধান দেবা, এইবার সে এদিকে এটা ধান দেবা। কোন জুহা বলে না, যে কোন জুহা, এটা কোন জুহা লাগনি? 60 টাকা কিলো দোকানে। ধানটা দেখে মজা লাগছে। এবার তো 1 মহিনা লাগি এদিকে থোড়া পাতলা হয়ে গেলি, হেরেঙ্গা হয়ে গেলি। ইয়ে কল জুহাই লাগাই দিলি যে।